हाय फ्रेंड्स, वेलकम टू माय चैनल। आज भिडिओत मैं आपलोक देखुवाम जे केनेকৈ पेन ड्राइव एटा बा मेमोरी कार्ड एटा फर्मेट मारिब लागे तार तीनटा स्टेप बा तीनटा फर्मुला देखुवाम जे तीनटा फर्मुला आपनलोके यूज करी आपनलोকৰ पेन ड्राइव बा मेमोरी कार्ड खिनि फर्मेट करिब पारिब। सो फ्रेंड्स, पलम नकराকৈ बलक भिडिओটো आरम्भ करू। सो फ्रेंड्स, आपलोके देखिसे এতিয়া মই মোৰ কম্পিউটাৰটো অন কৰি লৈছো। আপুনি মোৰ পেন ড্ৰাইভত দেখিছে তো স্পেচ খাই আছে। সো ইয়াত ৰাইট ক্লিক কৰিব। এতিয়া ৰাইট ক্লিক কৰাৰ পিছত আপোনালোকে তলত দেখিছে ফৰমেটৰ অপচন আছে। ফৰমেটৰ অপচনত ক্লিক কৰিব। এইটো ফ্ৰেন্ডস ইজি প্ৰসেস হয়। ইয়াত আপোনালোকে কোনো চেঞ্জ কৰিব নালাগে বা কোনো ধৰণৰ খাল সলনি কৰিব নালাগে। জাস্ট স্টাৰ্টত ক্লিক কৰিব, ওকেত ক্লিক কৰি দিয়ক। ওকেত ক্লিক কৰি দিয়াৰ লগে লগে চাব ইয়াত আপোনাৰ টার্মস এন্ড কন্ডিশন এইখিনি মানে কিবা কিবি খুদিছে আৰু এইটো উত্তৰ দিলে হ'ল। ক্লিক কৰি দিলো মই, চাওক মোৰ পেন ড্ৰাইভটো ফৰ্মেট হৈ গ'ল। সো ফ্ৰেন্ডস, মোৰ পেন ড্ৰাইভটো ফৰ্মেট হৈ গ'ল। এতিয়া মোৰ ফাৰ্ষ্ট ষ্টেপটো বা ফাৰ্ষ্ট ফৰ্মুলাটো পেন ড্ৰাইভ ফৰ্মেট কৰা সেইটো মই শেষ কৰিলোঁ। এতিয়া ফ্ৰেন্ডস আমি আহোঁ নেক্সট প্ৰচেছলৈ। फ्रेंड्स, आपलोके देखिसे मैं मोर पेन ड्राइवत आको केटामान फाइल भराई लैसो। सो एटु मैं पेन ड्राइवটো এতিয়া আকৌ फर्मेट मारि देखाइ দি আছো। सो फ्रेंड्स, যদি ভিডিওটো ভাল লাগে লাইক কৰিব, শেয়ার কৰিব আৰু মোৰ চেনেলটো সাবস্ক্রাইব কৰিব নাপাহৰিব। सो फ्रेंड्स, এতিয়া আপোনালোকে মাই কম্পিউটাৰত গৈ মাই কম্পিউটাৰটো অন কৰিব লাগে, তাত ক্লিক কৰি এবাৰ ৰাইট ক্লিক কৰি ল'ব। আকৌ দেখুৱাই দিছো মই, চাই লওক। ৰাইট ক্লিক কৰি ল'ব। ৰাইট ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব ইয়াত মেনেজ বুলি কয় অপচনটো আহিব। মেনেজ অপচনটো ক্লিক কৰি দিব। সো ফ্রেন্ডস, মোর কম্পিউটারটো অলপমান স্লো, সেইকাৰণে অলপ স্লোকে আহিছে। কিছুমানে ফাষ্টকে আহিব, এইটো কম্পিউটাৰ নিজৰ ওপৰত কথা হয়। মোর কম্পিউটারটো অলপমান স্লো হৈ আছে। সো অলপ সময় ভিডিওটো পাউজ কৰি দিওঁ। সো ফ্রেন্ডস, এতিয়া দেখিছে আপোনালোকে মেনেজ অপচনত ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিছে। এতিয়া ডিস্ক মেনেজমেণ্টত আপুনি গৈ ক্লিক কৰক। ডিস্ক মেনেজমেণ্টত ক্লিক কৰাৰ পিছত আপোনালোকে দেখিব যে আপোনাৰ যোনটো পেন ড্ৰাইভ ইয়াত আপোনাৰ শ্ব' কৰি আছে। মই দেখুৱাই দি আছো ফ্ৰেন্ডস, আপোনালোকে এই আই ফোল্ডার যোনটো আছে তাত চাব আপোনাক মোৰ মাউসটো হিলি আছে সেইটো জেগাত, সেইটো হ'ল মোৰ পেন ড্ৰাইভৰ অপচন। সো তাত আপুনি ৰাইট ক্লিক কৰিব ফ্ৰেন্ডস। ৰাইট ক্লিক কৰাৰ পিছত ইয়াত ফৰমেট বুলি কোৱা অপচন আছে, তাত ক্লিক কৰি দিব। ফৰমেট বুলি অপচনটোত ক্লিক কৰাৰ পিছত আপোনাৰ পাৰমিশন বিচাৰি আছে, পাৰমিশনটো দি দিব, ইয়েস কৰি দিব। মই এতিয়া ইয়াত ইয়েছত ক্লিক কৰি দিছোঁ। চাওক ফ্ৰেন্ডস, ইয়াত আপুনি একো কৰিব নালাগে, যেনেকুৱা আছে তেনেকুৱাই কৰাৰ পিছত আপুনি ওকে কৰিব। আকৌ পাৰমিশন বিচাৰিছে, আকৌ ইয়েস কৰি দিব। সো ফ্ৰেন্ডস, মোৰ পেন ড্ৰাইভটো ফৰমেটিং হৈ আছে। সো এতিয়া পেন ড্ৰাইভটো ফৰমেট হৈ গ'ল। চাওঁ মই কম্পিউটাৰটো অন কৰি ফৰমেটটো হৈছে নাই। সো ফ্ৰেন্ডস, আপোনালোকে দেখিছে মোৰ পেন ড্ৰাইভটো ফৰমেট হৈ গ'ল। ফ্ৰেন্ডস, এইটো হ'ল সেকেন্ড মেথড পেন ড্ৰাইভ ফৰমেট কৰা। সো ফ্ৰেন্ডস, এতিয়া আমি সেকেন্ড মেথডটো শেষ হ'ল। ফ্ৰেন্ডস, ভিডিওটো কেনেকৈ লাগিলে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। এতিয়া আমি থাৰ্ড মেথডলৈ যাওঁ। প্ৰথমতে মই মোৰ আকৌ কেইটামান ফাইলখিনি মই সেই পেন ড্ৰাইভত কপি কৰি দিওঁ। পেন ড্ৰাইভত কপি কৰি আছোঁ ফাইলখিনি। তাৰপিছত ফ্ৰেন্ডস, মই আকৌ গৈ কেনেকৈ পেন ড্ৰাইভটো ফৰ্মেট মাৰিব লাগে তাৰ 3 নম্বৰ প্ৰচেছটো দেখুৱাম। এতিয়া দেখিছে মোৰ পেন ড্ৰাইভত আকৌ ফাইলখিনি কপি কৰি লৈছোঁ। এতিয়া মোৰ ইয়াত 3 নম্বৰ প্ৰচেছত মই দেখুৱাম যে আপোনালোকক পেন ড্ৰাইভটো কেনেকৈ ফৰ্মেট কৰিব লাগে বা মেমৰি কাৰ্ডটো কেনেকৈ ফৰ্মেট কৰিব লাগে। সো ফ্ৰেন্ডস, এইটো অলপমান ইউনিক আৰু অলপমান লংগি প্ৰচেছ হ'ব। তাৰ কাৰণে এতিয়া কমান্ড সেকশনটো অন কৰি ল'ব। কমান্ড সেকশনটো অন কৰাৰ পিছত আপোনালোকে ইয়াত চাব কমান্ড বুলি ওপৰত আহিছে। মই কমান্ড সাৰ্চ কৰি দিছোঁ, ওপৰত কমান্ড বুলি আহিছে। মই কমান্ডটো অন কৰি ল'ম। এতিয়া আপোনালোকেও নিজৰ কম্পিউটাৰত কমান্ড অন কৰি ল'ব। ইয়াত কমান্ডটো অন হৈ আছে। এতিয়া ইয়াত আপোনালোকে ক্লিক কৰিব ডিস্পাৰ্ক, DISKPART, ডিস্পাৰ্ক ক্লিক কৰাৰ পিছত আপোনালোকে এণ্টাৰ ক্লিক কৰি দিব। এণ্টাৰ ক্লিক কৰি দিছোঁ মই, চাব এতিয়া এনেকুৱা আহি গৈছে। ইয়াত অহাৰ পিছত চাব ফ্ৰেন্ডস, ইয়াত আপোনালোকে এণ্টাৰ দেখিছে। এতিয়া ইয়াত মই লিখিব লাগিব লিষ্ট ডিস্ক। মই ফ্ৰেন্ডস তলতো দি দিম, ডেছক্ৰিপশ্যন বক্সতো দি দিম এইটো লিষ্ট ডিস্ক। লিষ্ট ডিস্ক কৰাৰ পিছত আপোনালোকে দেখিছে 0 ডিস্ক নম্বৰটো মোৰ হাৰ্ড ডিস্ক হয় আৰু ডিস্ক নম্বৰ 1টো দেখিছে মোৰ পেন ড্ৰাইভৰ সাইজটো দেখুৱাই দিছে কিমান কি হয়, সেইটো মোৰ ডিস্ক নম্বৰ 1ত আছে। এতিয়া মই সেলেক্ট ডিস্ক 1 কৰিম, কিয়নো মোৰ ডিস্ক 1টো মই ফৰ্মেট মাৰিব লাগিব। সো সেলেক্ট ডিস্ক 1 কৰি দিছোঁ। সেলেক্ট ডিস্ক 1 কৰি লওঁ। সেলেক্ট ডিস্ক 1 এণ্টাৰ মাৰি দিছোঁ। এতিয়া মোৰ ডিস্ক 1টো সেলেক্ট হৈ যাব। সৰি ফ্ৰেন্ডস, মই ডিস্ক 1টো সেলেক্ট ডিস্ক 1 ক্লিক কৰা নাছিলোঁ। এতিয়া সেলেক্ট ডিস্ক 1 কৰিছোঁ ৰ'ব। ডিস্ক 1 অকল লিখিলোঁ, সেলেক্ট ডিস্ক 1। এতিয়া এণ্টাৰ মাৰি দিছোঁ। মোৰ ইয়াত লিখা আছে নাও ডিস্ক 1 ইজ নাও সেলেক্টেড। এতিয়া মোৰ ডিস্ক 1টো সেলেক্টেড হৈ গৈছে। সো এতিয়া
মই ইয়াত ক্লিয়াৰ বুলি লিখি এণ্টাৰ মাৰি দিম আকৌ বা ক্লিন বুলি লিখি এণ্টাৰ মাৰি দিম ক্লিন লিখি মই এণ্টাৰ মাৰি দিলোঁ ফ্ৰেণ্ডছ এতিয়া আপোনালোকে চাব আৰু মোৰ ক্লিন হৈ গৈছে বুলি ইয়াত লিখা আছে সো তাৰপিছত মই ক্ৰিয়েট পাৰ্টিশন প্ৰাইমেৰী এইটো লিখি মই আকৌ এণ্টাৰ মাৰি দিছোঁ এতিয়া চাব মোৰ পাৰ্টিশন ক্লিয়াৰ হৈছে বুলি আহিছে এতিয়া সেলেক্ট পাৰ্টিশন 1 বুলি লিখি দিম স্যাৰ ফ্ৰেণ্ডছ চাব সেলেক্ট পাৰ্টিশন 1 select partition PRTION partition 1 এতিয়া আকৌ এন্টাৰ মাৰি দিও select partition 1 to select হৈছে সো তাৰপিছত আমি active বুলি লিখিব লাগিব এতিয়া ফ্ৰেণ্ডছ active বুলি মই মাৰি দিম তাৰপিছত চাব active বুলি মাৰি দিছো active এন্টাৰ তাৰপিছত আকৌ চাব ফ্ৰেণ্ডছ ফৰমেট মাৰি দিম এতিয়া মোৰ পেন ড্ৰাইভটো ফৰমেট হ'ব সো ফৰমেট ফৰমেট তাৰপিছত FF ইকুৱেল FAT 32 তাৰপিছত কুইক 32 তাৰপিছত কুইক লিখি দিছো QUICK কুইক এতিয়া এন্টাৰ মাৰি দিছো সব ইয়াত ফ্ৰেণ্ডছ 0% হৈছে মোৰ পেন ড্ৰাইভটো সৰু কম সাইজৰ সেইকাৰণে জলদিকে হৈ গৈছে সো ফ্ৰেণ্ডছ মোৰ পেন ড্ৰাইভটো ফৰমেট হৈ গৈছে আপোনালোকে চাব পাৰিব মই ইয়াত দেখুৱাই দিছো মই কম্পিউটাৰটো অন কৰি পেন ড্ৰাইভটো মোৰ এতিয়া ইতিমধ্যে ফৰমেট হৈ গৈছে সো ফ্ৰেণ্ডছ ভিডিওটো ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু কমেন্ট কৰিব নাপাহৰিব ফ্ৰেণ্ডছ এতিয়া মই এইখিনি এক্সিট মাৰি দিও প্ৰথমতে এক্সিট মাৰি দিছো ইয়াকো এক্সিট মাৰিবলৈ কাৰণে একো কৰিব নালাগে EXIT এক্সিট মাৰি এন্টাৰ ক্লিক কৰি দিলে এক্সিট হৈ যাব সো ফ্ৰেণ্ডছ ভিডিওটো কেনেকা লাগিল আপোনালোকে কমেন্ট কৰি জনাব নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ